So guys, মই আজি আছো নামঘৰলৈ গৈ আছো। So ধুতি পাঞ্জাবী পিন্ধি দেখিছে আপোনালোকে, ধুতি পাঞ্জাবী পিন্ধি so নামঘৰলৈ গৈ আছো। So নামঘৰ আহি পাইছোহি, এইটো ওচৰতে নামঘৰ। So আপোনালোকক মই নামঘৰৰ কিছুমান টিপছ দেখাম। So বলক আমি সেই নামঘৰৰ টিপছ কেইটা চাই লওঁ নেকি। So মই গৈ আছো এতিয়া নামঘৰলৈ। So আপোনালোককো দেখাম এই নামঘৰৰ টিপছবিলাক। তো বলক আমাৰ লগতে জড়িত হৈ থাকক এই ভিডিঅ'টো। So এইটোৱে নামঘৰটো আমাৰ মাইকীটা মাকুম পথাৰত পৰে, 4 নং মাকুম পথাৰ। চ' এইটো আমি টিপছ কেইটামান দেখাম। তো বলক আগদখাই গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম, কি যে সুমধুৰ এই হৰি নাম। গুৰুজনাই কৈ গৈছে কলিৰ হৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰুজনাই ক'লে। যত জীৱ তত শিৱ ইটো চৰাচৰ, চৰণে পৰিয়া সবা কৰিবা প্ৰণাম। গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম, গোপাল গোবিন্দ লোৱা ভক্ত এক জাতি নাই ভেদা ভেদ, উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ। ধনয়ন্ত বিদায়কৰ নাই আগবাদ, গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান। ৰাখিব লাগিব গুৰুজনাৰ মান, গোপাল গোবিন্দ লোৱা হৰি নাম। গুৰুজনাই কৈ গৈছে কলিৰ হৰি নাম, শাস্ত্ৰতো লিখা আছে নামে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম, কি যে সুমধুৰ এই হৰি নাম। শৰণ ভজন সদাচাৰ সকলো বিজ্ঞান, হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান। হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়ান, গুৰু
ওই এক স্থানে হুয়া হরি নাম মাঝে রইল এ যাহার মুখত থাকে হরি হেন নাম এ গঙ্গা গয়া কাশী পুষ্কৰ ৰতো নাইকা